নিজে উঠা হেৰি কৈছে বলক মই ভিডিঅ' এটা কৰিলোঁ দেই। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক আমাৰ ঘৰৰ সন্ধিয়াৰ পৰিৱেশটো দেখুৱাওঁ বুলি ভাবিছোঁ। যিহেতু আমি গাঁৱত বাস কৰোঁ আৰু গাঁৱত বাস কৰা লোকসকলৰ বাবে সন্ধিয়া সময়টো যথেষ্ট ব্যস্ততাপূৰ্ণ হয়, আৰু আজি মোৰ এই ব্যস্ততাপূৰ্ণ সময়খিনি আপোনালোকৰ লগত উপভোগ কৰোঁ আহকচোন। চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা দহটা 11 12টা আছে 12টা। প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ঘৰখনৰ সন্ধিয়াৰ পৰিৱেশটো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ।